11 মেত শুভমুক্তি লাভ কৰিব ছবিখনে। নমস্কাৰ, মই হেনো ক'লা। হয়, 11 মেত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব বিশ্বজিৎ বৰাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰ ৰক্তবীজ নামৰ ছবিখনে। তিনি বন্ধুৰ কাহিনীৰে নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছে বলিউডৰ প্ৰযোজক ৰবীন্দ্ৰ ৰেজাউতে। 26 এপ্ৰিলত মুক্তি দিয়া হয় ছবিখনৰ দ্বিতীয়টি গীত ৰাধা অ ৰাধা তুমি মোৰে ৰাধা শীৰ্ষক গীতটো। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৱে কণ্ঠ দিয়া গীতটোৰ ইতিমধ্যেই দৰ্শকে আদৰি লৈছে। ইফালে জুবিন গাৰ্গ আৰু দীপলিনা ডেকাই কণ্ঠ দিয়া ধীৰে ধীৰে ৰোদ নামিছে গীতটিও যথেষ্ট সঁহাৰি লাভ কৰিছে দৰ্শকৰ পৰা। প্ৰতিজন দৰ্শকৰ বাবে উপভোগ্য হ'ব লগা এই ছবিখনক লৈ খুবেই আশাবাদী ছবিখনৰ কলাকুশলীসকল। একশ্যন, ৰোমান্স, হাঁহি ধেমালিৰ লগতে সুন্দৰ কাহিনীৰ ছবিখনত অভিনয় কৰিছে বলিউডৰ অভিনেতা ৰবি জাংগু, মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া, সুৰেন মহন্ত, বাহাৰুল ইছলাম, শৰীৰ চৰ্চাবিদ মহাদেৱ ডেকা, জনপ্ৰিয় অভিনেত্ৰী সুনীতা বৰাৰ লগতে নৱাগত হিচাপে ভুমুকি মাৰিছে লনিশ্ৰী দাসে। ছবিখনে বহ্নিমানৰ দৰেই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিব বুলি খুবেই আশাবাদী পৰিচালক বিশ্বজিৎ বৰা। অসমৰ বিভিন্ন লোকেশ্যনত চিত্ৰগ্ৰহণ হোৱা এই ছবিখনৰ গীতৰ দৃশ্যায়ন কৰা হৈছে মেঘালয়ৰ বিভিন্ন মনোৰম লোকেশ্যনত। এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰতিদিন।